যিসকলে মদ খাই ভাল পায় তেখেতসকলৰ বাবে অতিকে ভাল খবৰ আৰু বেয়া খবৰ দুইটাই জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাব, অকণো স্কিপ নকৰিব। শেষলৈকে চাই যাব সম্পূৰ্ণভাৱে কি ভাল খবৰ আৰু কি বেয়া খবৰ। অসমত এতিয়া সুৰা প্ৰেমীৰ অধিক মাত্ৰাত বৃদ্ধি পাইছে। সেইবাবে যিমান টকাই নহওক অসম চৰকাৰে দাম যিমানে বৃদ্ধি নকৰক সুৰা প্ৰেমীৰ কোনো কমি নাই। ৱাইন শ্বপত দেখিবলৈ পোৱা যায় এক দীঘলীয়া শাৰী। অসম চৰকাৰে এক নতুন নিয়ম লাগু কৰিছে অসমত সুৰা ক্ৰয় কৰাৰ বাবে। নতুন নিয়মটো কি আৰু কি কৰিব লাগিব সকলোবোৰ জনাই আছো। অকল টকা থাকিলেই নহ'ব, নিয়ম মানি চলিব লাগিব, কিয়নো অসমত অতিকে বৃদ্ধি পাইছে সুৰা পায়ী সংখ্যা। সেইবাবে অসমৰ লোকৰ বাবে চাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে সুৰা পায়ীসকলৰ বাবে। সেইবাবে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাই যাওক, অকণো স্কিপ নকৰিব। সুৰা পায়ীসকলৰ বাবে কি নিয়ম উলিয়াইছে, টকা যিমানে নাথাকক আগৰ দৰে ক্ৰয় কৰিব নোৱাৰিব সুৰা। ৱাইন শ্বপত দেখিবলৈ পোৱা যায় দীঘলীয়া শাৰী। এতিয়া তেনেধৰণে দীঘলীয়া শাৰী কৰিব নোৱাৰিব, টকা যিমানে নাথাকক সুৰা ক্ৰয় কৰিব নোৱাৰিব আপুনি। আগতে দেখিবলৈ পোৱা যায় সুৰাৰ দোকানত দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। এতিয়াও দীঘলীয়া শাৰী থাকিব পাৰিব, কিন্তু নতুন নিয়মৰ অনুসৰি। সেইবাবে কৈছোঁ যে এটা ভাল খবৰ এটা বেয়া খবৰ। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই যাব। যদি আপোনালোকক কোৱা হয় এগিলাচ গাখীৰ খাওক, তেনেহ'লে সেই আপুনি আঁতৰাই দিব গাখীৰ গিলাচটো, মদৰ গিলাচটো টানি আনিব। সেইবাবে আপোনালোকৰ বাবে এটি ভাল খবৰ এটি বেয়া খবৰ সুৰা প্ৰেমীসকলৰ বাবে। অকল টকা থাকিলেই নহ'ব, সুৰা ক্ৰয় কৰাৰ এটি নিয়ম উলিয়াইছে অসম চৰকাৰে। যিসকল লোকে আগতে ৪-৫টাকৈ মদৰ বটল হাতত লৈ যায়, এতিয়া তেনে কৰিব নোৱাৰিব। নিৰ্দিষ্ট এজন লোকে এটা মদৰ বটলহে লৈ যাব পাৰিব। তেনেধৰণৰ নিয়ম লাগু হোৱা নাই। ইলেকশ্যনৰ আগে আগে এই নিয়ম বলবদ্ধ হ'ব। ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কাষলৈ এনেধৰণৰ আৰু ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে আছে।